চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ, কিন্তু চন্দনটো পলিটিক কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে, কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন। এনে নাহিব নেকি প্ৰেচিডেণ্ট? আহিলে আদৰি ল'বনে? আহিলেতো আমি ল'ম, কিয় নল'ম? চবকে লৈ আছে, চবকে ল'ম। আহি পেলাই কাম কৰক, একেলগে কাম কৰিম আমি চব মিলি পেলাই। ইউপিপিএলৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত? ইউপিপিএলৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয়। ইউপিপিএলৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব ইউপিপিএলৰ দলৰ স্থিতি কি হ'ব নহ'ব। মই একো নকওঁ, ইউপিপিএলৰ দলৰ নেতাসকলে এইটো ক'ব জানিব, ইহঁতৰ স্থিতি কি আছে নাই, মুঠতে মই একো নকওঁ। আৰু আমাৰ কথাটো হ'ল BTC অঞ্চলত 15টা এছেম্বলি চিট আছে, 15টা এছেম্বলি চিটটো আমি NDA হিচাপে আমি পঠাই দিয়াটো আমাৰ বিপেড দলৰ দায়িত্ব। বিজেপিক এৰি দিয়াৰ কাৰণে তামোলপুৰত এটা বিদ্ৰোহ হৈছে। নাই, এইফালে বিজেপি নাই, এনেকুৱা বিজেপিক এৰি দিছে দিয়া নাই, এনেকুৱা কথা চলি আছে, কিন্তু ফাইনেল পৰ্যায়ত আহিব পৰা নাই, অহা নাই। আপোনালোকে বিশ্বাস কৰক, মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া সেইটো ফাইনেল। আৰু বিজেপিত আপোনালোকে প্ৰাৰ্থী দিব পাৰে নেকি? বিজেপিত প্ৰাৰ্থী দিব পাৰে নেকি আপুনি? আমি কৈছোঁ NDA হিচাপে 15টা চিটত 15টাও জিকাই দিয়াটো বিপেড দলৰ দায়িত্ব। ইউপিপিএলৰ অৱস্থা কি হ'ব নহ'ব মই একো ক'ব নাযাওঁ, ইহঁতে নিজে জানে কি হ'ব। থেংক ইউ ছাৰ।